নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছোঁ। আজি আমাৰ ঘৰৰ আগফালৰ বান্দৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া মই ৰাতিপুৱা ৰুটি খালোঁ, ৰুটি আৰু কালি আজি শুই উঠিছোঁ মই 9:30 বজাত। দেৰি হ'ল আজি উঠা, যিহেতু এইকেইদিন মাজনিশা টোপনি অহা নাই। কি কথা হৈছে ক'ব নোৱাৰোঁ, 1-2টা বাজি যায় টোপনি আহোঁতে। কেলৈ হৈছে নাজানো। আগতে এনেকুৱা নহয়, আগতে বিচনাত পৰাৰ লগে লগে টোপনি আহে। যিহেতু গাটো বেয়া আছে সেইটো কাৰণে হৈছে, হ'বও পাৰে মোৰ ভবা মতে। ভিতৰত পূৰা ভাওনা চাই আছে, কপিৰাইট নালাগিলে হ'ল আৰু। আজি দিনটো এনেকৈয়ে আৰম্ভণি কৰিছোঁ আৰু মানে গুণগুণক সেইফালে ভাওনাটো পাই আছে, সেইটো কাৰণে মাত আহিছে, আপোনালোকে সেইবোৰ ইগন'ৰ কৰিব। আৰু আজিৰ দিনটো এনেকৈয়ে আৰম্ভ কৰিছোঁ ৰাতিপুৱাৰ পৰা। আৰু থিয় হৈ ভ্লগ বনাই মানে মোৰ কঁকালৰ বিষ হৈছে, সেইটো কাৰণে মানে ভ্লগ বনাবলৈ তেনেকৈ নোৱাৰিছোঁ। সেইকাৰণে চকী এখনত বহি লৈছোঁ আৰু বহি পিনি ধুনীয়াকৈ বনাই আছোঁ। আৰু গুণগুণো মাজে মাজে এইফালে আহি মোক চাই থৈ যায়হি। আৰু আজি এটা আনকমন ৰেচিপি দিম। আনকমন মানে আপোনালোকে প্ৰায় চাগে তেনেকৈ বনাই নাই খোৱা মোৰ মতে দেই। আপোনালোকে ঘৰত সেনেকৈ বনাই চাবচোন, খুব মজা লাগে খায়। আৰু শুকান মাছ চবেই নাখায়ো, শুকান মাছৰ যিহেতু ঘৰতে আচলতে ধৰা মাছখিনি শুকুৱাই থোৱা হয় যে, সেইটো শুকান মাছৰ কথা। সেইটো শুকান মাছ মানে বেঙেনা, আলু আৰু বিলাহী, সেই 3টা বস্তু লাগে আমাক। আৰু পিঁয়াজ নহৰুটো লাগেই নহয় জানো, তেল মাৰিবৰ কাৰণে। আৰু মিঠাতেল, মছলা একো ব্যৱহাৰ নহয়। সেই তেনেকৈ মই বনাইছিলোঁ, খাই খুব ভাল লাগিলে। নিজেও ভাল পালোঁ আৰু ঘৰৰ মানুহ সকলোৱে ভাল পালে। সেইটো কাৰণে বোলো ৰেচিপিটো আপোনালোকে সকলোখিনি ইয়াত স্ক্ৰীনত লিখি দিম আৰু আপোনালোকে গম পাব। আৰু ঠিক আছে, তেতিয়াহ'লে ৰেচিপিটোলৈ আগবাঢ়ো নেকি। ভিডিঅ'ত আপোনালোকে বহুতখিনি মৰম দিছে আৰু মই দেহাৰ ভিডিঅ' দুটাত বহুত ভিউৱাৰ্ছো পাইছোঁ, ভাল লাগিছে মনটো। আৰু সেই তেনেকৈ যাতে মোৰ প্ৰত্যেকটো ভিডিঅ'তে তেনেকৈ মৰম দি যায় আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। আৰু দেহাৰ যে সেই শ্বৰ্ট ভিডিঅ'টোত বহুতখিনি মৰম পাইছেহি, তাৰ কাৰণে মই বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক। ঠিক তেনেদৰে মোৰ ব্লগবিলাকো চাব, ভাল লাগিব। আৰু মই তলত ডেছক্ৰিপশ্যন বক্সত লিংক এটা দি দিম, আপোনালোকে সেই লিংকটোত গৈ চেনেলটো চাব আৰু চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব, আগবাঢ়ি যোৱাত সহায় কৰিব। আৰু যিখিনিয়ে মোক ছাপোৰ্ট কৰি গৈছে তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। ঠিক তেনেদৰে মোক আগলৈও ছাপোৰ্ট কৰি যাব আৰু যাতে মোৰ ব্লগবিলাক ভাল পায় সেইটোকে কামনা কৰিছোঁ। আৰু ৰেচিপিবিলাক যদি ট্ৰাই কৰি চাইছে মোক তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু আজিৰ ৰেচিপিটো কোনে কোনে খাইছে সেইটোও মোক কমেণ্টত লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি ৰেচিপিটো নতুনকৈ পায় তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। আৰু ভাল পালে নহয় জানো। আৰু আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে ট্ৰাই কৰি চাব ঘৰত এবাৰ। আৰু ঘৰত যদি ট্ৰাই কৰে কেনেবাকৈ মোক প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ একদম নাপাহৰিব যে আজি ৰেচিপিটো ট্ৰাই কৰিছিলোঁ বুলি। আৰু নহ'লে বাৰাণ্ডাতে বহি আৰু বেছি কঁকাল বিষাই গৈছেগৈ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব প্লিজ। আৰু যদি কিবা বেয়া পায় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ভালদৰে, মই সেইখিনি শুধৰাবলৈ চেষ্টা কৰি যাম। শুকান মাছটো যে লৈছিলোঁ সেইখিনি মই অলপ সময় গৰম পানীত তিয়াই লৈছিলোঁ। আৰু পিঁয়াজ আৰু নহৰু দিয়াৰ পিছতে
পিঁয়াজ আৰু নহৰুখিনি অলপ সময় ফ্ৰাই কৰাৰ পিছতে মই তেলত সেই শুকান মাছখিনি দি দিলোঁ। আৰু শুকান মাছখিনি দি দিয়াৰ পিছত মই অকণমান মানে 2 মিনিটমান সময় থলোঁ তেনেকৈ। আৰু তাৰ পিছতে মই সেই বেঙেনা আলু যে কাটি থৈছিলোঁ সেইখিনি দিলোঁ। তাৰপিছত মই অলপ সময় পাছত আৰু অকণমান পানী দিলোঁ। পানী দিয়াৰ পাছত যেতিয়া আলু আৰু বেঙেনাখিনি সিজিবলৈ আৰম্ভ কৰিলে তেতিয়াই মই সেই কাটি থোৱা বিলাহীটো দি দিলোঁ। কাটি থোৱা বিলাহীটো দি দিয়াৰ পাছত ধুনীয়াকৈ অকণমান সময় ঢাকি দিলোঁ। তাৰপাছত আমাৰ সেই তৰকাৰীখন ৰেডি হৈ গ'ল। আৰু আপোনালোকৰ শুকান মাছৰ সেনেকৈ শুকান মাছ আনিলে কেতিয়াবা ঘৰত সকলোৰে থাকে নহয় জানো, কেতিয়াবা খোৱা হয় যে বেলেগ বেলেগকৈ খায় সকলোৱে। কেতিয়াবা শুকান মাছ খৰিচাৰ লগতো পিটিকি খাই ভাল লাগে। আৰু আপোনালোকে সেনেকৈ মই যিদৰে বনালোঁ সেইদৰে এবাৰ বনাই চাবচোন, খুব ভাল লাগে খাই। আৰু সেইটোৱে আৰু আজিৰ ভিডিঅ'টো আপোনালোকে যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব একেবাৰে নাপাহৰিব।